নমস্কাৰ বন্ধুসকল, মোৰ নাম বাস্তৱ বৰগোহাঁই। আজি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ যে অসমৰ 5খন পিকনিক হোৱা জেগা মানে ভ্ৰমণ কৰিবলগীয়া ভাল জেগা। সকলোতে প্ৰথমতে মোৰ নাম চিনাকি দিছোঁ। মোৰ নাম বাস্তৱ বৰগোহাঁই আৰু মই ইউটিউব চেনেলৰ নাম হ'ল বি বাস্তৱ। মই ব্লগ ভিডিঅ'ৰ লগতে সকলো ৰিচাৰ্চৰ ভিডিঅ' আপলোড কৰোঁ। যদি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি 5খন জিলাৰ বিষয়ে ৰিচাৰ্চ কৰিম আৰু এই 5খন জেগা আপোনালোকে বহুত জলদি আৰু বহুত কম খৰচতে আমাৰ অসমত থকা অতি সোনকালে মানে কম খৰচতে আপোনালোকে এই জেগাখন ঘূৰি কিনে নিজৰ মানে এটা ভাল ঘূৰি কিনে অলপ নিজৰ মনটো ভাল কৰিব পাৰে। তো সকলোতে আমি প্ৰথমতে যাম চানডুবি হ্ৰদ। তো চানডুবি হ্ৰদ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু প্ৰশান্তিৰ বাবে স্বীকৃতি। চানডুবি হ্ৰদ হৈছে নামনি অসমৰ ভ্ৰমণ কৰিবলগীয়া সৰ্বশ্ৰেষ্ঠ বনভোজস্থলীবোৰৰ ভিতৰত অন্যতম। এই হ্ৰদটো কামৰূপ জিলাৰ গুৱাহাটীৰ পৰা 64 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই হ্ৰদৰ পৰা সকলোৱে মানে সূৰ্য উদয় উপভোগ কৰি চকু হাত পেলায়। এই হ্ৰদ ভ্ৰমণৰ সময়ত দৰ্শনাৰ্থীসকলে নাও আৰু কেম্পিং উপভোগ কৰিব পাৰে। এই ঠাইখনক নামনি অসমৰ মুখ্য বনভোজস্থলী হিচাপে গণ্য কৰা হয়। গুৱাহাটীত বাস কৰা লোকসকলৰ বাবে চানডুবি হ্ৰদ নিঃসন্দেহে বনভোজস্থলী হিচাপে অন্যতম পছন্দ। আৰু ছেকেণ্ড হ'ল কাকচাং জলপ্ৰপাত। নামটো নিশ্চয় আপোনালোকে শুনিছে। অসমৰ বোকাখাতত অৱস্থিত কাকচাং জলপ্ৰপাতৰ পানী হীৰাৰ দৰে জিলিকি থাকে, মানে পানীখিনি হীৰাৰ নিচিনা জিলিকি থাকে, যাৰ বাবে এই ঠাইডোখৰ ৰাইজৰ অন্যতম জনপ্ৰিয় আৰু বনভোজস্থলী হিচাপে স্বীকৃতি লাভ কৰিছে। কাকচাং মধ্য অসমৰ অৱস্থিত বাবে অসমৰ বিভিন্ন অঞ্চলৰ মানুহে ইয়ালৈ সহজে ভ্ৰমণ কৰিব পাৰে। আৰু আমি 3 নম্বৰটো আলোচনা কৰাৰ আগতে আপোনালোকে দিব। আৰু 3 নম্বৰটো হ'ল যে ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এখন দলং বগীবিল। নামটো নিশ্চয় শুনিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা বগীবিল দলং ভাৰতৰ আটাইতকৈ দীঘল ৰেল দলং। ব্ৰহ্মপুত্ৰৰ পাৰত বহি ইয়াৰ সৌন্দৰ্য উপভোগ কৰি বহু লোকে ইয়াত বনভোজ খায়। মানে বহুত ধুনীয়া এডোখৰ জেগা বগীবিল, নিশ্চয় জানে। আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা ঠাইখনত বনভোজস্থলীসকলে বিভিন্ন পৰম্পৰাগত খাদ্যৰো জুতি ল'ব পাৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি, ডিব্ৰুগড়, চিলাপথাৰ আৰু তিনিচুকীয়া জিলাৰ বনভোজকাৰীসকলে বগীবিলত ভিৰ কৰা পৰিলক্ষিত হয়। আৰু আমি এতিয়া 3খন জেগাৰ নাম ডিছকাছ কৰিলোঁ। এতিয়া আমি 4 নম্বৰত ডিছকাছ কৰিম যে সকলোৱে জানে আৰু গানটো শুনিছে চাগে নিশ্চয়, দীপৰ বিলতে জাকৈ মাৰোঁতে লোকে ধৰোঁতে মাতিছিলোঁ মই তোক ভয়তে। তো গানটো শুনিছে আৰু এই জেগাডোখৰলৈ যদি যাবলৈ মন আপোনালোকৰ তো জেগাডোখৰলৈ যাব পাৰি। দীপৰ বিল বা হ্ৰদ হৈছে গুৱাহাটীৰ দক্ষিণ পশ্চিম অঞ্চলত অৱস্থিত ৰাইজে সৰ্বাধিক ভ্ৰমণ কৰা অন্যতম বনভোজস্থলী। এই হ্ৰদটোৱে বনভোজৰ সময়ত বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষিত কৰে। বনভোজকাৰীসকলে বনভোজ খোৱাৰ লগতে এই হ্ৰদটোত 70টা পৰিভ্ৰমী তথা 219টা অন্যান্য প্ৰজাতিৰ চৰাইৰ উপস্থিতিও উপভোগ কৰিব পাৰে। মানে ইয়াত 70টা পৰিভ্ৰমী চৰাই আহে, বাহিৰৰ চৰাই আহে আৰু 219টা অন্যান্য প্ৰজাতিৰ চৰাই আহে। আমি 4টা ডিছকাছ কৰিলোঁ আৰু ফাৰ্ষ্ট ডিছকাছ কৰিম আমি উদ্যান। সকলোৱে নামটো নিশ্চয় শুনিছে, কাৰণ আমাৰ উদ্যান জানি 5খন, তো তাৰে ভিতৰত এখন হ'ল নামেৰি। ৰাষ্ট্ৰীয় উদ্যানসমূহে প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে সদায় পৰ্যটকসকলক আকৰ্ষিত কৰে। নামেৰি ৰাষ্ট্ৰীয় উদ্যানো ইয়াৰ মনোৰম সৌন্দৰ্যৰ বাবে সকলোতে জনাজাত। এই উদ্যানখন শোণিতপুৰ জিলাৰ তেজপুৰৰ পৰা 40 কিলোমিটাৰ দূৰত্ব অসমৰ মাজভাগত অৱস্থিত। নামেৰি ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰোঁতে মানুহে ৰাষ্ট্ৰীয় উদ্যানখনক বিভাজন কৰা জীয়াভৰালী নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ পায়। বনভোজৰ আনন্দৰ লগতে দৰ্শনাৰ্থীসকলৰ এই মনোৰম ঠাইখনত ৰাফটিঙো কৰিব পাৰে। মানে আপোনালোকে নিশ্চয় নামেৰি ৰাষ্ট্ৰীয় উদ্যান নাম শুনিছে আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান এখন বহুত সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য
এখন উদ্যান হয় আৰু ইয়াত আপোনাৰ এখন নদীৰ কথা কৈছে যে জীয়াভৰলী নদী। এই নদীখনৰ নাম নিশ্চয় শুনিছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটোৱে আছিলে। যদি মই আৰু ভিডিঅ' আপোনালোকক বনাই দিব লাগে, ৰিচাৰ্চ কৰিব লাগে তো মোক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্ৰথমবাৰৰ দৰে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰক। নমস্কাৰ।